ओम त्र्यंबकम यजामहे सुगंधिं पुष्टिवर्धनम पूर्वरत्मा बंधना मृत्युमुक्षी महामृतम। আজি ভীমা শংকৰ মন্দিৰত উপস্থিত আছো। আসলতে কোইনসিডেন্টলি উপস্থিত আছো যেহেতু শাওন মাহ অৱগত হৈছে বিশেষ এক কাৰণত ইয়াত আহি উপস্থিত হলো। আৰু আসলতে আজি চাব গ'লে আজি সোমবাৰ নহয় কিন্তু আজি মঙ্গলবাৰ, কিন্তু আজি ইয়াত যে ভক্তৰ উপস্থিতি সেই ভক্তৰ উপস্থিতি অতুলনীয়। আৰু আসলতে যি ভক্ত বহুত যথেষ্ট সংখ্যক আজি ভক্ত ইয়াতে উপস্থিত হৈছে। আৰু কোৱা হয় যে যেটো শাওন মাহ ভগৱান ভোলেনাথৰ মাহ বুলি কোৱা হয়। আৰু শাওন মাহত বিশেষকৈ যেতিয়া যিকোনো আসলতে যি ইচ্ছা সেই ইচ্ছা আহি ভোলেনাথৰ ওচৰত কোৱা হয়, সেই যি ইচ্ছা সেই ইচ্ছা বহুত সোনকালে পূৰ্ণতা লাভ কৰে সেই ইচ্ছাই। আৰু সেইকাৰণে হয়তো শাওন মাহত যথেষ্ট ভক্তৰ আগমন হয় প্ৰতিটো শিৱ মন্দিৰত। আৰু যি ভীমা শংকৰ মন্দিৰ সেই ভীমা শংকৰৰ যি সৌন্দৰ্য মই আপোনালোকক দেখুৱাইছোঁ ৰ'ব। এক প্ৰাকৃতিক পৰিৱেশৰ মাজত অৱস্থিত সেই মন্দিৰ। আৰু এই মন্দিৰৰ আচলতে যি দৃশ্যাৱলী আপোনাৰ মন মুহি পেলাব। যিহেতু এক নিজৰা, সেই নিজৰাৰ মাজতে সেই মন্দিৰ অৱস্থিত। আৰু সেই মন্দিৰৰ যি আচলতে এয়া হৈছে এই মন্দিৰৰ ঘণ্টা। আৰু আনফাল যদি চাব যায় ইয়াত সুন্দৰভাৱে এগছ অক্ষয় বন্তি এনেধৰণে 24 ঘণ্টাই জ্বলি থাকে। আনফালে যদি চাব যায় খুব সুন্দৰকৈ তাত পণ্ডিত আছে, মুখ্য পণ্ডিতে এনেধৰণে মন্ত্ৰ উচ্চাৰণ কৰি থাকে। আনফালে ইয়াত আচলতে কোৱা হয় যে মান্যতা অনুসৰি ইয়াত গংগা আহি উপস্থিত হৈছিলে সত্য যুগতেই। আনফালে যদি চাব যায় ইয়াত যি কুম্ভকৰ্ণৰ পুত্ৰক এই স্থানতে বধ কৰা হৈছিলে আচলতে ভীমাসুৰ। আৰু সেই নাম অনুসৰি আচলতে ভীমাসুৰ আৰু শংকৰ অৰ্থাৎ ভোলেনাথৰ নাম সংলগ্ন কৰি আচলতে এই স্থানৰ নাম ভীমা শংকৰ বুলি অভিহিত কৰা হয়। আৰু ইয়াত যথেষ্ট ভক্তৰ আগমন হৈছে ঠিক এনেধৰণে। আৰু আপোনালোকক যি দৃশ্যাংশ সেই দৃশ্যাংশ দেখুৱালোঁ, লগতে সাম্যক ধাৰণা দিবলৈ চেষ্টা কৰিলোঁ। যিহেতু এই স্থানত উপস্থিত আছিলোঁ, এই স্থানৰ বিষয়ে মোৰ যিমান সাম্যক জ্ঞান আছিলে মোৰ নিজৰ সাম্যক জ্ঞানৰ অনুসৰি সংক্ষিপ্ততে আপোনালোকক এই মন্দিৰৰ কিছু তাৎপৰ্য বা ইতিহাসৰ লগত সংলগ্ন কিছু কথা জনাবৰ কাৰণে চেষ্টা কৰিলোঁ।